অসমৰ বনাঞ্চল সুৰক্ষিত হওক, উচ্ছেদিতসকল সংস্থাপিত হওক। ৰজাই হুকুম দিছে পাত পাত পাত, ৰজাই হুকুম দিছে ভাং ভাং ভাং, ৰজাই হুকুম দিছে বহ বহ বহ। ৰজাৰ হুকুম মতেই পাহাৰত নিনাদিত হয় শিলৰ হাঁহি, পজাঘৰত হাতীৰ গছক, বুলডোজাৰৰ যান্ত্ৰিক হাতোৰা। গড়ৰ খৰ্গৰ আঙুঠি পিন্ধি গড়ৰ মৃত্যুত চকুলো টকা ভণ্ডমন্ত্ৰী, পৰিৱেশবাদী, বিপ্লৱী, ৰাজনীতিৰ বেপাৰী। বৰ অদ্ভুত এই নিয়মতন্ত্ৰৰ শিকলি, পানীৰ বেজিৰে সি শিলৰ চোলা পিন্ধা ৰজা, কাৰো আৰ্তনাদ আৰু চকুলোৱে তিয়াব নোৱাৰে তোমাৰ শিলাদিত বক্ষ। পাটিগণিত, কুঁহিপাত, ঘৰবোৰ জ্বলিলে, ভাঙিলে, সপোনবোৰ পুৰি ছাই হৈ যায়। এই সহজ কথা বুজি নোপোৱাসকল শাসক, এই সহজ কথা বুজি পোৱাসকল আমি সুখী মানুহবোৰ, সুখী মানুহবোৰ। চাহত চুমুক দি চেনেল চাই ফেচবুকত প্ৰতিবাদী, অৰণ্য সুৰক্ষাৰ নামত যিসকলে নাম লৈ পৰিৱেশবাদী, শপত খাই ক'ব পাৰোঁ প্ৰদূষিত পৃথিৱীত ৰোৱা নাই এজোপাও তুলসী। বট আহত বহু দূৰৈৰ কাহিনী, সেই যে চিনাকি গছবোৰ, নতুন আলহীক বাট পোনাই দিয়া, আহঁতজোপাৰ তলেৰে আহিবা, আহঁতজোপাৰ তলেৰে যাবা, অথবা আহি আহি কণাবাদুলি ওলমি থকা বটগছজোপা, নতুবা টুকুৰা চৰাই ওলমি থকা তামোল কেইজোপাৰ পদূলিটো। বাটে বাটে কাষে কাষে কৃষ্ণচূড়া এজাৰ, নাহৰ সোণাৰু, কাঞ্চন ডিমৰু, পলাশ শিমলু, একোৱেই নাইচোন, একোৱেই নাই। মোবাইলৰ টাৱাৰ, ইটা ভাটাৰ কোলা ধোঁৱা, চিমেণ্ট কাৰখানাৰ ধূলি, উফৰি ফুৰা শিলৰ কণিকা, নদীবক্ষৰ বালি। ধূসৰিত আমাৰ বাট পথেৰে আমি পৰিৱেশবাদী, পৃথিৱী সুৰক্ষাৰ কাম কৰোঁ বুলি উৰাই আতচবাজি, পঞ্চতাৰকাযুক্ত হোটেলৰ বেলকনিত মানচিত্ৰ মেলি, দুহাতত উন্মুক্ত পানীৰে আমোলা মন্ত্ৰীৰ কৰ্পৰেট মিতিৰালি। উচ্ছেদকৰণ নাটকৰ সাধাৰণ কুশীলৱ উচ্ছেদিত জনতাৰ প্ৰতিনিধি আমি। পৃথিৱী সেউজীয়া হওক, সকলো চৰাইৰ বাস হওক, সকলো চৰায়ে বাস সাজক, নদীবোৰত নিৰ্মল পানী প্ৰবাহিত হওক, হাতী বান্দৰৰ জাকটোৱে উমলি জামলি থাকক, এশিঙীয়া গড়টো আৰু নোদকা হওক, আমিও বিচাৰোঁ। দোহাই মানুহৰ অ ৰজা, ৰাজপাত খোৱা মানুহৰো ঘৰ হওক। শিশুসকল স্কুললৈ যাওক, শিশুসকল স্কুললৈ যাওক, শিশুৰ বাবে সুন্দৰ পৃথিৱী হওক।